নমস্কাৰ সকলোকে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি উইথ এছুত। আজি আপোনালোকৰ মাজত মই লৈ আহিছো নতুন এটা ভিডিঅ' যাৰ টপিক হৈছে ডেইলি ইউজড আছামিজ ৱৰ্ডছ ইন ইংলিছ, মানে আমি সদায় ব্যৱহাৰ কৰি থকা অসমীয়া ৱৰ্ডছ যাক আমি ইংলিছত শিকিম। বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে আছে সুপ্ৰভাত। সুপ্ৰভাত হৈছে গুড মৰ্ণিং। গুড মৰ্ণিং। 2 নম্বৰ হৈছে শুভৰাত্ৰি, মানে গুড নাইট। শুভৰাত্ৰি মানে গুড নাইট। 3 নম্বৰ হৈছে ধন্যবাদ। ধন্যবাদ মানে থেংক ইউ। থেংক ইউ। স্বাগতম। স্বাগতম মানে ৱেলকাম। সুখ মানে প্লেজাৰ। সুখক প্লেজাৰ বুলি কোৱা হয়। ব্যৱসায়। ব্যৱসায় মানে বিজনেছ। ৰাজনীতি। ৰাজনীতি মানে পলিটিক্স। গৰম মানে হট। লেতেৰা ডাৰ্টি। আদালত মানে কোৰ্ট। সহায়। সহায় মানে হেল্প। পাপ মানে চিন। SIN চিন। লোভ মানে গ্ৰীড। শুকান মানে ড্ৰাই। বিবাহিত মানে মেৰিড। জোকোৱা মানে টিজ। মন্দিৰ মানে টেম্পল। মন্দিৰক ইংলিছত টেম্পল বুলি কোৱা হয়। মছজিদ মস্কিউ। অসুবিধা ইনকনভেনিয়েন্স। ইনকনভেনিয়েন্স। সান্তনা মানে কনসোল। সো গাইস, আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক কেনেধৰণে ভিডিঅ' লাগে কমেন্ট যোগে জনাব। জয় হিন্দ, জয় অসম, ভাৰত মাতা কি জয়।